ভাৰপ্ৰাপ্ত বিষয়া ৰেবতীমোহন সিঙে শোভাযাত্ৰাকাৰীসকলক সকীয়াই দিলে। খবৰদাৰ আৰু এক খোজো আগ নাবাঢ়িব। কনকলতা আগবাঢ়ি গৈ নিৰ্ভীকভাৱে ক'লে, আমাক যাবলৈ দিয়ক। এক মহান কৰ্তব্য পালন কৰিবলৈ আমি সংকল্পবদ্ধ। আমি একেবাৰে নিৰস্ত্ৰ আৰু অহিংসাৰ মন্ত্ৰেৰে দীক্ষিত। আমি আমাৰ কৰ্তব্য শান্তিপূৰ্ণভাৱে সমাধা কৰিয়েই আঁতৰি যাম। নোৱাৰ বুলি ক'লো নহয়, নোৱাৰ। অন্ততঃ মহিলাখিনিক যাবলৈ দিয়ক। আমি কোনো অসুবিধাৰ সৃষ্টি নকৰোঁ, কেৱল নিচানখন উৰুৱাই ওলাই আহিম। আৰু এখোজ আগুৱাই আহিলেই গুলি কৰিম। আপুনি আমাৰ দেহাৰ অৱসান ঘটাব পাৰিব, মনৰ নোৱাৰে। আপুনি যদি এতিয়াও বাধা দি থাকে, যি হয় হ'ব, আমি আগুৱাই যামেই। খবৰদাৰ আগুৱাই নাহিবি। ঠিক আছে, তেন্তে আপুনি আপোনাৰ কাম কৰক, মই মোৰ কৰ্তব্য কৰিম। কনকলতাৰ কথাষাৰ শেষ হৈছিলহে নেকি? আৰক্ষী বগাই কোচৰ প্ৰথম যায় গুলীয়ে কনকলতাৰ বুকু ভেদ কৰিলে। লগে লগেই দেশ মাতৃৰ চৰণত কনকলতাৰ জীৱন উৎসৰ্গিত হ'ল। গাভৰু কনকলতাই এৰি থৈ গ'ল ত্যাগ, সাহসিকতা, দৃঢ়তা আৰু দেশপ্ৰেমৰ অনুপম নিদৰ্শন। কনকলতা বাগৰি পৰাৰ লগে লগে পতাকাখন দাঙি ল'লে মুকুন্দ কাকতিয়ে। অন্য এক যায় গুলি আহি মুকুন্দকো বগৰাই পেলালে। আই অসমীৰ আৰু এজন বীৰ সন্তানে মৃত্যু হ'ল। শোভাযাত্ৰাকাৰীসকলৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ হ'ল। চেদেলি ভেদেলি হৈ পৰিল জনতা। এনে খোৱা দোৱা লগা পৰিস্থিতিত জাতীয় পতাকাখন উৰুৱাই ফুৰি ৰামপতি ৰাজখোৱা নামৰ ডেকা স্বেচ্ছাসেৱক আৰু কনকেশ্বৰ কোঁৱৰৰ লগ লাগি থানাৰ ছাৰৰ ওপৰত উৰুৱাই দিলে। নিজস্ব কনকলতাই ব্ৰিটিছৰ বন্দুকৰ গুলীত প্ৰাণ দিলে, কিন্তু পৰাজয় ঘটিল বন্দুকেৰে সজ্জিত ব্ৰিটিছৰহে। অহিংসাৰ অমোঘ শক্তিৰ আগত বাৰে বাৰে পৰাজয় বৰণ কৰিছে